মোৰ হাতত গাহৰি ডাঙৰ নহয়, মোৰ হাতত গাহৰি নামানে। আমাৰ ঘৰখনত গাহৰি কি হয় জানো একেবাৰে ডাঙৰেই নহয়। বেলেগৰ হাতত ইমান সোনকালে ডাঙৰ হয় যে মোৰ হাতত গাহৰি ডাঙৰ নহয় কিয়? এনেকে ধৰণৰ বহুতো খেতিয়ক থাকে যাৰ নেকি এনেকুৱা সমস্যা আছে যে তেখেতলোকে গাহৰি মাহ বছৰো পাৰ কৰি দিয়ে কিছুমানে, কিন্তু পুহিয়ে থাকে খুৱাই থাকে কিন্তু মানে গাহৰিটো যিমান বৃদ্ধি হ'ব লাগে সিমান নহয়। তেখেতলোকলৈ আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। তেখেতলোকে যদি এই Wow. ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব বুলি মই ভাবো। গতিকে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আৰু এইখিনিতে এটা মই অনুৰোধ কৰিম আপোনালোকক, এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদিহে আপোনালোকে চেনেলটোত নতুনকৈ আহিছে। আৰু এইখিনি বস্তু মই আপোনালোকক প্ৰথমতে কৰিবলৈ কাৰণে দিয়া নাই। যদি ভিডিঅ'টো ভাল লাগে একেবাৰে শেষত গোটেই ভিডিঅ'টো চাওক আৰু একেবাৰে শেষত আপোনালোকে এইখিনি কাম কৰক। আপোনালোক এনেকে ধৰণৰ ভিডিঅ' দেখাই থাকিব পাৰো, যিহেতুকে মই আপোনালোক এনেকে ধৰণৰ ফাৰ্মিং টিপছ কিছুমান দি থাকিবলৈ যত্ন কৰো। এতিয়া আহকচোন ভিডিঅ'টো আমি সম্পূৰ্ণকে চাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰো আহক। গাহৰি ডাঙৰ নোহোৱাৰ বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে। তাৰ মাজতে এটা প্ৰধান কাৰণ হৈ গ'ল কি, খাদ্যটোৰ ওপৰতো নিৰ্ভৰ কৰিব। কিন্তু আমি খাদ্য দি থাকিলেও নহ'ব। আপোনালোকে নিশ্চয় জানে যে যিমানখিনি খাই থাকিলেও কিছুমান মানুহ একেবাৰে ক্ষীণ হয় আৰু কিছুমানে কমকে খালেও সেই কিছুমান মানুহ শকত হয়। আপোনালোকৰ চকুৰ আগতে নিশ্চয় আছে। গতিকে ঠিক তেনেধৰণৰ সকলো জীৱ-জন্তুৰ ক্ষেত্ৰত তেনেকুৱা হয়। আমি যিমানখিনি ধৰক খাদ্য সিহঁতক ভাল পুষ্টিকৰ খাদ্য দি থাকক, লাগিলে একদম পেট ভৰাই পেট ডাঙৰ কৰাই খুৱাই থাকক, দিনে 4বাৰকে খুৱাওক, কিন্তু গাহৰি এটা আপোনালোকৰ হাতত মানে সিমানখিনি ডাঙৰ নহ'ব যদিহে এইখিনি কাম আপোনালোকে ফ'ল' নকৰে। এতিয়া আপোনালোকে কৰিব কি, প্ৰধান কাম হৈ গ'ল যে গাহৰিৰ পেলু। আচলতে সকলো বস্তু মানে মানুহ জীৱ-জন্তু সকলোৰে পেলু থাকেই। মানে কম বেছি পৰিমাণে পেলু থাকে। কম থকা বস্তুবিলাকৰ অকণমান স্বাস্থ্য পাতি অকণমান ভাল হ'ব আৰু বেছিকে থকা বিলাকৰ একেবাৰে স্বাস্থ্য পাতি বেয়া হ'ব। কিন্তু গাহৰি হৈ গ'ল কি, গাহৰি এনি টাইম মাটি বালি খুচৰি থাকে আৰু আমি ইমান চাফ চিকুণকে সিহঁতক মানে খাদ্য দিবলৈ নোৱাৰো। মানে মই কৈ আছো কি, সাধাৰণ খেতিয়ক মানে আমাৰ যোনখিনি গাঁৱলীয়া মানে খাদ্য দি পেলাই মানে গাহৰি পোহপালন কৰি আছো, মই সেইখিনিৰ কাৰণে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছো। আৰু যোনখিনি কমাৰ্চিয়েল ফিড ইউজ কৰি আছে তেখেতলোকৰ কাৰণে এইটো প্ৰযোজ্য হ'ব, কিন্তু অকণ টাইম ডিউৰেশ্যনটো অলপমান বাঢ়ি যাব তেখেতসকলৰ কাৰণে। গতিকে তেখেতলোকে অকণ দেৰিকে খোৱালেও সুফল পাব বুলি মই ভাবো। সাধাৰণ খেতিয়কসকলৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছো। গতিকে আমি সাধাৰণ খেতিয়ক হিচাপে আলোচনা কৰিম যে আমাৰ সাধাৰণ খেতিয়কসকলে কি কৰে। আচলতে ভাত মদৰ মেৰা জুগুলি কচু শাক চবজি পেলনীয়া শাক চবজি যিবিলাক আছে সেইবিলাক খুৱাই গাহৰি এটা ডাঙৰ কৰিবলৈ যত্ন কৰে। গতিকে এইবিলাক খুৱাই থাকিলে মানে কি হয়, মাটি বালি সেইবিলাকৰ লগতো অলপমান সংমিশ্ৰণ হৈ থাকে সিহঁতৰ খাদ্যত, আৰু সেইকাৰণে সিহঁতৰ মানে পেলুটো হোৱাত মানে যথেষ্ট সহায় হয়। গতিকে সিহঁতৰ খুব সোনকালেই মানে পেলুটো পেটত উৎপন্ন হৈ যায়, যাৰ কাৰণে নেকি সিহঁতৰ গ্ৰথটো একেবাৰেই কম হৈ থাকে। এতিয়া আমি আশা কৰা ধৰণে মানে তেনেধৰণৰ আমি গ্ৰথ পাবলৈ সক্ষম নহওঁ। গতিকে আমি সিহঁতক মানে এটা সময় সাপেক্ষে পেলুৰ ঔষধ দি থাকিব লাগিব। তেতিয়াহে সিহঁতৰ মানে গ্ৰথটো যথেষ্ট ভাল হ'ব। আমি আজি পেলু ঔষধ মইনো কেনেকে খুৱাওঁ আপোনালোকক মই দেখুৱাই আছো। এইখিনিতে এটা কথা কৈ থওঁ গাহৰি পালক বন্ধুসকলক, তেখেতলোকৰ গাহৰিটোৰ পেটত পেলু আছে বুলি কেনেকে গম পাব। প্ৰথমতে ইয়াৰ কিছুমান লক্ষণ থাকে, যোনবিলাক লক্ষণ আপোনালোকে দেখিলে গম পাব যে গাহৰিটোৰ পেটত পেলু হৈ আছে। প্ৰথম লক্ষণটোৱে হৈ গ'ল সিহঁতে মানে দাঁত কামুৰি থাকে। পুৰা দাঁতটো বজাই থাকিব, ক্ৰেক ক্ৰেক ক্ৰেককে বজাই থাকিব। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আপোনালোকৰ গাহৰি কেতিয়াবা দাঁত খুব কামুৰি থাকে। এইটো শিল কামুৰিছে বালি কামুৰিছে নাভাবিব, ইহঁতে দাঁতটোৱে কামুৰি থাকে। যদি এনেকে দাঁত কামুৰি থাকে তেতিয়াহ'লে আপোনালোকে গম পাব যে গাহৰিটোৰ গাত পেলু হৈছে। আৰু যদিহে সিহঁতৰ নোম বিলাক খুব ডাঠ হয়, গাহৰিত নোম বিলাক খুব যেতিয়া ডাঠ হ'ব, মানে একেবাৰে নৰ্মেল নহ'ব, খুব মসৃণ নহ'ব, মানে অলপ ওখ চাপৰ এনেকে হৈ থাকিব, তেতিয়া গম পাব যে গাহৰিটোৰ গাত পেলু হৈছে। আৰু 3 নম্বৰ লক্ষণটো হৈ গ'ল সিহঁতৰ যোনখিনি কাষলতি, এনেকে কাষলতিৰ ওচৰত মানে নোম বিলাক অলপ অলপ পাক খাই থাকিব, চকুৰ নোম বিলাক অলপ পাক খাই থাকিব, তেতিয়া আপোনালোকে গম পাব যে গাহৰিটোৰ পেটত পেলু হৈছে। আৰু 4 নম্বৰ লক্ষণটো হৈ গ'ল সিহঁতৰ ফেচকুৰি ওলাই থাকিব, চকুৰ অসুখ হৈ থকা নিচিনা আপোনালোকে দেখিব। তেতিয়া আপোনালোকে গম পাব যে গাহৰিটোৰ পেটত পেলু হৈছে। এই 4টা লক্ষণ যদি আপোনালোকে গাহৰিটোৰ গাত দেখিবলৈ পায়, তেতিয়াহ'লে আপোনালোকে নিশ্চিত হ'ব যে আপোনালোকৰ গাহৰিটোৰ গাত পেলু হৈছে আৰু এই গাহৰিটোক এতিয়া পেলুৰ ঔষধ দিব লাগিব। মই আজি আপোনালোকক কাৰণে ৰখা গাহৰি বা গাভিনী নোহোৱা গাহৰিৰ কথা কৈ আছো। যোনবিলাক গাভিনী গাহৰি আপোনালোকে এই ঔষধটো নোখুৱাব। মইতো আপোনালোকে নিশ্চয় দেখিছে, ইয়াতে পঢ়িব পাৰিছে নাই বাৰু মই নাজানো। RX এলবেণ্ডাজল এণ্ড আইভাৰমেক্টিন অৰেল ছাছপেনশ্যন বুলি আছে। এই বস্তু ইয়াৰ ফৰ্মুলা হয়। আচলতে এইখিনি বস্তুৱে মেইন বস্তু, আৰু ইয়াৰ নামটো হৈছে এলবোভেট প্লাছ।
এই নামটোলৈ নাযাব, নাম যি টি হ'ব পাৰে। গতিকে আপোনালোকে এইখিনি বস্তু আপোনালোকে সঠিককৈ চাব যে এইখিনি বস্তু আপোনালোকৰ পেলুৰ ঔষধটোত আছে নে নাই। এলবেণ্ডাজল এণ্ড আইভাৰমেক্টিন অৰেল ছাছপেনশ্যন, এইখিনি বস্তু চাব। এই ঔষধখিনি কেনেকৈ খুৱাব লাগে আপোনালোকক মই দেখুৱাই দিম বাৰু এতিয়াই। এইখিনি বস্তু এনেকৈ ধৰণে মিলাওক। মিলোৱাৰ পিছত আপোনালোকে গাহৰিবিলাকক দিয়ক। যদিহে লোকেল দানা খুৱাই আপোনালোকৰ গাহৰিক 1 মাহৰ মূৰে মূৰে এনেকৈ ঔষধ দিয়ক। আৰু যদিহে কমাৰ্চিয়েল ফিড খুৱাই আপোনালোকে 1.5 মাহ বা 2 মাহৰ পিছে পিছে এনেকৈ পেলু হওক বা নহওক আপোনালোকে যেনেকৈ দিম এতিয়া তেনেকুৱা হিচাপত আপোনালোকে যদিহে পেলু দৰৱটো দিয়ে আপোনালোকে যথেষ্ট সুফল পাব বুলি মই ভাবোঁ। গতিকে এতিয়া সিহঁতক মই খাদ্য দিম, আৰু খাদ্যত কেনেধৰণেনো পেলুৰ ঔষধ মিশ্ৰণ কৰে মই আপোনালোকক দেখুৱাই আছোঁ। পেলুৰ ঔষধ দিয়াৰ সময়ত আমি প্ৰথমতে জানি ল'ব লাগিব যে ইহঁতৰ ওজনটো কিমান। যদি আমি সঠিক ওজনটো আমি উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে পেলুৰ ঔষধটো আমি সঠিক পৰিমাণত দিবলৈ নোৱাৰিম, যাৰ কাৰণে আমাৰ অসুবিধা হ'বগৈ। এতিয়া আমি আইডিয়া এটা কৰিব লাগিব যে গাহৰিখিনিৰ মানে ওজনটো কিমান মান হৈ আছে। এতিয়া আমি এটা আইডিয়া কৰি পাইছোঁ যে মোৰ গাহৰিখিনিৰ ওজন প্ৰায় এতিয়া 42, 45 এনেকৈ ভিতৰত আছে। আৰু এই বৰটোৰ ওজন প্ৰায় 55 to 60 লাইভ ৱেইট, এনেকৈ কৰি আইডিয়া কৰিব লাগিব। আৰু গোটেইখিনি গাহৰি আমি আইডিয়া কৰি গম পালোঁ যে সিহঁতৰ ওজন 40 প্লাছ, মোটামুটি 42 এনেকৈ ভিতৰত আছে। গতিকে আমি 42 হিচাপত গড়ে কৰি পেলাই আমি সিহঁতক ঔষধটো দিব লাগিব। তেতিয়াহে আমি সঠিক পৰিমাণে ঔষধটো দিবলৈ পাৰিম আৰু আমি ৰিজাল্ট এটা ভাল পাবলৈ সক্ষম হ'ম। অলপ আগতে দেখিলে হ'বলা মোৰ গাহৰিবিলাকৰ ওজন কিমান মান হৈ আছে, আইডিয়া কৰি পেলাই মই কিমান পাইছোঁ। গড়ে 40 কিলোকৈ পাইছোঁ, আৰু যোনটো বৰ আছিলে মোৰ বৰটোৰ ওজন প্ৰায় 50 to 60 কিলো পাইছিলোঁ। গতিকে বৰটোক মই বেলেগকৈ দিম বাৰু, কিন্তু এই 40 কেজি গাহৰিবিলাকক মই কিমানকৈ দিম। যদি সঠিককৈ আমি দিবলৈ নোৱাৰোঁ ঔষধবিলাক আমি সঠিক ৰিজাল্ট নাপাম। মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ। সেইকাৰণে আমি সঠিক ওজন এটা আইডিয়া কৰিব লাগিব, আৰু সিহঁতক সঠিককৈ ঔষধ দিবলৈ আমি চেষ্টা কৰিব লাগিব। তেতিয়াহে সিহঁতৰ গাত থকা যিবিলাক পেলু আছে, কৃমি আছে, গোটেইখিনি নাশ হ'ব আৰু তাৰ সঠিক গ্ৰ'থ হ'ব, আৰু যিমানখিনি আমি আশা কৰিব বিচাৰোঁ আশা কৰিব পাৰিম যে তাৰ পৰা মই কিবা এটা পাম বুলি পেলাই। সেইকাৰণে আপোনালোকে সঠিক পৰিমাণে দিবলৈ চেষ্টা কৰিব। এলবেণ্ডাজল এণ্ড আইভাৰমেক্টিন, এই এলবেণ্ডাজল বস্তুটোৱে পেলুটো মাৰিব, আৰু আইভাৰমেক্টিন যোনটো আছে খুজলি নোহোৱাত সহায় কৰিব। বুজি পাইছে না? গতিকে আমি কিমান পৰিমাণৰ দিম এতিয়া চাব। এতিয়া আমি প্ৰথমতে মিলাই ল'ম যে 40 কেজিকৈ 3টা। 40 কেজি ওজনৰ গাহৰি এটাক আমি কিমানকৈ দিব লাগিব। প্ৰথমে একে ভালদৰে ভৰাই লওক, আৰু সুবিধাৰ্থে বস্তু যাতে দিবলৈ সুবিধা হয় সেইকাৰণে আমি এটা কি কৰিম, ইয়াতে এনেকৈ এটা খালী চিৰিঞ্জ লৈ ল'ম, যাতে আমি সঠিককৈ ইয়াত গম পাম কিমান ml আমি দি আছোঁ। গতিকে 40 কেজি হ'বলৈ হ'লে ইয়াতে এটা পৰিমাণ এটা আছে, সেই পৰিমাণটোৰ হিচাপত প্ৰত্যেক 5 কেজি বডি ৱেটক আমি 1 ml কৈ দিবলৈ লাগিব। 40 কেজি যদি হৈ যায় তেতিয়াহ'লে আমি প্ৰায় 8 ml মানকৈ দিব লাগিব। কিন্তু আমি 8 ml নকৰোঁ, তাতকৈ অলপমান বঢ়াই দিম, যাতে আমাৰ হিচাপটো অলপ কমি থাকিলেও সিফালৰ পৰা অকণমান মেইনটেনেঞ্চ হৈ থাকে, কম বেছি হ'লেও। গতিকে আমি 10 ml কৈ পাৰ গাহৰিক আমি দিবলৈ চেষ্টা কৰিম। এতিয়া লিখোঁ 5 ml এবাৰ। 15, 20, 25, 30, এইটো 3টা গাহৰি। এতিয়া 3টা গাহৰি যদি আছে ইয়াত 30 ml দিলোঁ, এতিয়া বাকী 3টা গাহৰিৰ কাৰণে ইয়াত 30 ml ৰ'ল। মোৰ এইটো বটলটো 60 ml আছিলে। গতিকে আধা আধা কৰিলেও হ'ব। গতিকে আপোনালোকক দেখুৱাবৰ কাৰণে মই এনেকুৱা চিৰিঞ্জ এটা লৈছিলোঁ। মই এতিয়া আইডিয়াটো দি দিওঁ, যদি 60 ml ইমান আধা 30 ml কৰি দিওঁ, আইডিয়া কৰি পেলাই দি দিলে অলপ কম বেছি হ'লেও ইমান অসুবিধা নহয়। এনেকৈ আপোনালোকে দি দিব। এতিয়া মই বৰটোৰ কাৰণে দিম। বৰটোক মই কিমানকৈ দিম, বৰটোক মই আইডিয়া কৰি পেলাই পাইছিলোঁ যে 50 to 60 এনেকৈ তাৰ লাইফ ৱেট হয়। গতিকে বৰটোক মই দিম, মোৰ হিচাপৰ মতে তাক 10 ml দিব লাগে, কিন্তু অকণমান বঢ়াই পেলাই দিম মই 10 to নহয় 10 50 to 60 কেজিটো। গতিকে মই 13 ml মান মই তাক 13 to 14 ml আমি দিবলৈ পাৰিম। আপোনালোকক মই আৰু এবাৰ কৈছোঁ যে আপোনালোকৰ গাহৰিবিলাকক আমি সঠিককৈ আইডিয়া কৰিব, আৰু প্ৰত্যেক 5 কেজি বডি ৱেটত আপোনালোকে 1 ml কৈ আপোনালোকে পেলুৰ দৰৱ দিবলৈ যত্ন কৰিব। এতিয়া মই সিহঁতক সদায় যিমানখিনি খাদ্য দিওঁ, আজি সিমানখিনি সিহঁতক খাদ্য দিয়া নাই। প্ৰায় 3 ভাগৰ 1 ভাগহে মই সিহঁতক খাদ্য দিছোঁ। এনেকৈ গড়ে 3টা থকাক
মই মানে এনেকৈ এবাল্টিঙতকৈ অলপ বেছিকৈ দিওঁ। আজি সিহঁতক একেবাৰে লাইট ফুড দিছোঁ। সদায় মই ব্ৰইলাৰ পেটু অলপ কিনা দানা অলপ কল পচলা এনেকৈ কিবা কিবি মিলাই পেলাই দিওঁ। আজি সিহঁতক এনেকৈ ঔষধখিনি সিহঁতক পেটত ভালকৈ যাবৰ কাৰণে অলপকৈ সিহঁতক মই খাদ্য দি দিছোঁ, যাতে সিহঁতে ধুনীয়াকৈ ঔষধখিনি খায়। যে ঔষধখিনি কেনেকৈ দিব লাগে আপোনালোকে নিশ্চয় দেখিলে। আজি ইহঁতক লঘোণে থোৱা নিচিনা হৈছে, উপায় নাই, দি দিওঁ আৰু। গতিকে বন্ধুসকল, আপোনালোকক অলপ আগত কোৱাৰ নিচিনাকৈ আপোনালোকে যে চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে আন 10জনে এই ভিডিঅ'টো চাই পেলাই ভাল পায় আৰু এনেক্ষেত্ৰখনত যাতে আগুৱাই যাবলৈ কাৰণে সিহঁতে সাহস পায়। আৰু আমাৰ যোনবিলাক খেতিয়ক সাধাৰণভাৱে পোহপাল কৰি আছে, গাহৰি পালন কৰি আছে, তেখেতলোকে এই ভিডিঅ'টো পাই যাতে অলপ আগবাঢ়ি যাবলৈ কাৰণে সিহঁতে এই ভিডিঅ'টোৰ পৰা অলপ শিক্ষা লাভ কৰে। গতিকে খেতিয়ক বন্ধুসকল, আজি আপোনালোকৰ মাজৰ পৰা এইখিনিকে কৈ আৰু এইখিনিকে দেখুৱাই পেলাই মোৰ আজিৰ এই চমু ভিডিঅ'টো সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম। বাই বাই।